আজি তোমালোকক যেটো পাঠ পঢ়াবলৈ গৈ আছো এটো হৈছে chapter 6 my childhood আৰু এটো লিখিছিল এপিজে আব্দুল কালাম তেখেত তো তোমালোক জানাই প্ৰেসিডেন্ট আছিল এটো my childhood ত তেখেতৰ অটোবায়োগ্ৰাফি হয় ঠিক আছে অটোবায়োগ্ৰাফিক্যাল ষ্টৰী মানে আত্মজীৱনী নিজৰ ওপৰত যেতিয়া মানুহ এজনে যেতিয়া নিজৰ ওপৰত লিখে নিজৰ জীৱনৰ কাহিনী লিখে হেতু আত্মজীৱনীমূলক কাহিনী হয় গতিকে তেওঁ ইয়াত নিজৰ সৰু জীৱনকালৰ কথা কৈছে ঠিক আছে I was born into a middle class Tamil family in the island town of Rameshwaram in the erstwhile Madras state. He was a middle class. He born into a middle class family. It was a Tamil family in the island town of, where was he born? He was born in the island town of Rameshwaram in the erstwhile Madras state. And island town of Rameshwaram. My father, his father was Jainullabdin. My father, Jainullabdin, had neither much formal education nor much wealth. So, তেখেতৰ দেউতাকৰ মানে কোনো ধৰণৰ ফৰ্মেল এডুকেশ্যন নাছিল কোনো অনুষ্ঠানৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰা নাছিল মানে আৰু তেখেতৰ বেছি পইচাও নাছিল despite these disadvantages he possessed great innate wisdom and a true generosity of spirit despite these disadvantages আৰু এইবোৰ মানে বস্তু নথকাৰ পিছতো কি আছিল he possessed great innate wisdom and true generosity of spirit তেখেতৰ মানে একদম জন্মগত এটা জ্ঞান আছিল কোনো শিক্ষা গ্ৰহণ নকৰিলেও তেখেতে তেওঁলোকৰ কি থাকে জন্মগত কিছুমান জ্ঞান থাকে innate wisdom and a true generosity of spirit আৰু তেখেত কি আছিল যথেষ্ট true generosity of spirit তেখেত মানে অত্যন্ত দয়ালু মানুহ আছিল জ্ঞানী আৰু দয়ালু মানুহ আছিল he had an ideal helpmate in my mother Ashi Amma. I do not call the exact number of people she fed every day তো তেওঁৰ মায়েক আছিল আশী আম্মা আৰু তেওঁৰ মায়েকো মানে এগৰাকী অত্যন্ত ভাল ব্যক্তি যাক মানে যে মানে আব্দুল কালাম ছাৰৰ তেখেতৰ দেউতাকৰ সহায়ক হিচাপে পাইছিল মানে দেউতাকে আশী আম্মা বহুত সাপোৰ্টিভ আছিল I do not recall the exact number of people she fed every day so তেখেত মানে ইমানে দয়ালু মানুহ আছিল আৰু আশী আম্মাই মানে ইমান মানুহক খুৱাইছিল তেওঁ সৰু কালত থাকোতে তেওঁৰ মনত আছে যে তেওঁৰ মায়াকে মানুহক ইমান খুৱাইছিল যে কিমান মানুহক খুৱাইছিল তেওঁৰ মনত নাই but I am quite certain that far more outsiders ate with us than all the members of our own family put together কিন্তু মোৰ মনত আছে যে মোৰ নিজৰ ঘৰৰ পৰিয়ালক লগ কৰি যিমান হয় তাতকে বেছি মানুহ বাহিৰৰে আছিল মানে মোৰ ফ্যামিলিতকে আউটসাইডাৰ বেছি আছিল যাক মোৰ মাক খুৱাইছিল I was one of many children তাহাঁতৰ বহুত কেইটা ল'ৰা ছোৱালী আছিল আৰু he was one of আৰু তেওঁ তাৰে ভিতৰত এজন আছিল a short boy with rather undistinguished looks born to tall and handsome parents তেওঁ ইয়াত প্ৰশংসা কৰিছে মাক দেউতাকক যে মাক দেউতাক তেওঁ যদিও short আছিল আব্দুল কালাম ছাৰ ইয়াত কৈছে যে যদিও তেখেত short আছিল মানে চাপৰ আছিল কিন্তু তেখেতৰ মাক দেউতাক অত্যন্ত ডাঙৰ দীঘল আছিল আৰু তেখেত দুজনে দেখাত ধুনীয়া আছিল we lived in our ancestral house তাহাঁতৰ পাৰিবাৰিক যেটো ঘৰ আছে তাত থাকিছিল তাহাঁতে it was built in 19th century 19 শতিকাত বনোৱা মানে 1800 চনত বনোৱা 1800 কিমান মান চনত বনোৱা আৰু it was a very large pakka house It was a very large pakka house. এইবোৰ তোমালোকৰ দীঘল যেটা 3-4 নম্বৰী কোৱেশ্চন ਹੁੰਦੇ তাত এইবোৰ ডেসক্ৰিপচন কামত আহিব made of limestone and brick on the mosque street in Rameshwaram মনত ৰাখিবা তাহাঁতৰ যে এনসেষ্ট্ৰেল পাৰিবাৰিক ঘৰ আছিল সেই ঘৰটো 1900 শতিকাত বনোৱা আছিল
পাকাৰ হাউচ আছিল ইটাৰে বনোৱা আৰু মস্ক ষ্ট্ৰীট ইন ৰামেশ্বৰমৰ মস্ক ষ্ট্ৰীটটোৰ নাম ৰাস্তাটোৰ নাম মস্ক ষ্ট্ৰীটত আছিল মাই অষ্টিয়াৰ ফাদাৰ ইউজ টু এভইড অল ইনএচেঞ্চিয়েল কমফৰ্টছ এণ্ড লাক্সাৰিজ আৰু তাহাঁতৰ মানে লাক্সাৰী প্ৰতি মানে অত্যাধুনিক বস্তুৰ প্ৰতি কোনো ধৰণৰ নিচা নাছিল কিন্তু যদিও তেখেতে সকলো মানে লাক্সাৰী সুবিধা নস্যাৎ কৰিছিল গ্ৰহণ কৰা নাছিল কেতিয়াও তেওঁ কিন্তু খোৱা লোৱাৰ ক্ষেত্ৰত ঔষধ পাতিৰ ক্ষেত্ৰত আৰু কাপোৰৰ ক্ষেত্ৰত কেতিয়াও মানে দেখুওৱা নাই In fact, I would say mine was a very secure childhood, both materially and emotionally. গতিকে মোৰ চাইল্ডহুডটো মোৰ সৰুকালৰ জীৱনটো বহুত বেছি চিকিউৰ আছিল বহুত বেছি ভাল আছিল মানে মই পাব লগা গোটেইখিনি বস্তুৱেই পাইছিলোঁ ইম'চনেলি আৰু মেটেৰিয়েলি মানে যিখিনি বস্তু উপভোগৰ কাৰণে লাগিছিল প্ৰয়োজনীয় বস্তুখিনি সেইখিনিও পাইছিলোঁ আৰু মই ইম'চনেল ছাপৰ্টো পাইছিলোঁ মানে মোৰ মা দেউতাই ইম'চনৰ ক্ষেত্ৰত মোক বহুত ছাপৰ্ট কৰিছিল দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰ'ক আউট ইন 1939 এইটো এটা মনত ৰাখিবা ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিল 1939 চনত when I was 8 years old আৰু দ্বিতীয় বিশ্বযুদ্ধৰ টাইমত তেখেতৰ বয়স আছিল 8 বছৰ For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. I used to collect the seeds and sell them to a provision shop on Mosque Street. Tetlir guti ta collect korisil সংগ্ৰহ কৰিছিল আৰু সেইবোৰ বেচিছিল মক ষ্ট্ৰীটত A day's collection would fetch me the priceless sum of 1 anna. আৰু এদিনত তেওঁ যিমান সংগ্ৰহ কৰিছিল সেইবোৰ বেছি তেওঁ 1 আনা পাইছিল 1 আনা আজিকালি 1 আনা নচলে তেতিয়া বহুত মূল্য আছিল 1 আনাৰ My brother-in-law Jalaluddin would tell me the stories about brother-in-law মানে বায়েকৰ গিৰিয়েক জিজাজি brother-in-law Jalaluddin আছিল তেখেতৰ নাম would tell me stories about the war which I would later attempt to trace in the headliness in Dinomoni our area being isolated আৰু so ইয়াত আনা কি এইবোৰ বস্তু লিখাই আছে এলাইট ফ'ৰ্চ কি প্ৰিন্সলি সাম কি এইবোৰ লিখাই আছে এইবোৰ মনত ৰাখিবা Trace in the headlines in Dinomoni our area being isolated was completely unaffected by the war তো যদিও বিশ্বযুদ্ধ হৈছিল কিন্তু তাহাঁতৰ জাগাটো বেছি প্ৰভাৱ পৰা নাছিল কাৰণ বহুত মানে একাষৰীয়া জাগা আছিল বেছি মানুহৰ ভিৰ ভাৰ নাছিল একাষৰীয়া জাগা আছিল ভিতৰ সোমোৱা জাগা আছিল চাগে আৰু এই যুদ্ধত যিবোৰ যুদ্ধৰ কাহিনীবোৰ জালালুদ্দিনে তেখেতক শুনাইছিল মানে যুদ্ধৰ লগত জড়িত বিভিন্ন কাহিনী But soon India was forced to join the Allied forces. দ্বিতীয় বিশ্বযুদ্ধত ইণ্ডিয়াই মিত্ৰজোঁট এলাইড ফ'ৰ্চ দ্বিতীয় বিশ্বযুদ্ধত এলাইড ফ'ৰ্চত কোন আছিল এই আমেৰিকা আছিল ৰাছিয়া আছিল আৰু ইংলেণ্ড আৰু ইংলেণ্ড নহয় আচলতে UK ইউনাইটেড কিংডম য'ত ইংলেণ্ডো আছে USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু ৰাছিয়া আৰু ইয়াৰ লগত ইণ্ডিয়াও জইন কৰিছিল যুদ্ধত The first casualty came in the form of the suspension of the train halt at Rameshwaram station. তো তেওঁ মানে সৰু কালত এইবোৰ ঘটনা হৈছিল যেতিয়া তেওঁ 8 বছৰ আছিল আৰু তেওঁ মনত কৰি আছে যে কি হৈছিল That forced my cousin Samsuddin who distributed newspaper in Rameshwaram আৰু তেখেতৰ এজন কাজিন আছিল কাজিন মানে তো জানাই পেহিয়েকৰ খুৰাকৰ পেহিয়েকৰ জেঠিয়েকৰ জেক পুতেক সো এজন আছিল শামছুদ্দিন আছিল কাজিন আৰু সি কি কৰিছিল নিউজপেপাৰ বিলাইছিল to look for a helping hand to catch
the bundles, and as if naturally I filled the slot. আৰু এই শামছুদ্দিনে কি কৰিছিল, ট্ৰেইনৰ পৰা বাতৰি কাগজবোৰ ট্ৰেইনৰ পৰা ষ্টেচনত দলিয়াই দিছিল। আৰু আব্দুল কালাম ছাৰে সৰু থাকোঁতে তেখেতে কি কৰিছিল, এই শামছুদ্দিনক সহায় কৰিছিল, মানে বাতৰি কাগজবোৰ ধৰাত, কেটচ কৰাত, যেতিয়া দলিয়াই দিয়ে ট্ৰেইনৰ পৰা, সেইবোৰ কেটচ কৰাত সহায় কৰিছিল। আৰু তাৰ জৰিয়তেও আই ফিল দ্য স্লট, আৰু সেইটোৰ জৰিয়তে তেখেতে অলপ কিছু পইচা পাইছিল। চোৱা, তেওঁ আৰ্নিং কৰিছিল সৰুতে। কেনেকৈ আৰ্ণ কৰিছিল, তেতেলী গুটি বেচিছিল দোকানত, মস্ক ষ্ট্ৰীটত, আৰু শামছুদ্দিনকো সহায় কৰিছিল বাতৰি কাগজ নমোৱাত ষ্টেচনত। Half a century later, I can still feel the surge of pride in earning my own money for the first time. So, জীৱনত প্ৰথমবাৰৰ কাৰণে তেওঁ পইচা ইনকাম কৰিছিল। ঠিক আছে, সুধিব পাৰে পৰীক্ষাত যে আব্দুল কালাম ছাৰে জীৱনত কেতিয়া প্ৰথম পইচা উপাৰ্জন কৰিছিল। এইটো যেতিয়া যুদ্ধ হৈছিল, যুদ্ধ হওঁতে এই শামছুদ্দিনে ট্ৰেইনৰ পৰাই যেতিয়া বাতৰি কাগজবোৰ পেলাই দিছিল, সেইবোৰ ধৰিবৰ কাৰণে মানুহ লাগিছিল, আৰু সেই কামটো কৰিছিল আব্দুল কালাম ছাৰে। আৰু তেখেতৰ সেইটোৱে প্ৰথম আৰ্নিং আছিল। every child is born with some inherited characteristics. তেখেতে কৈছে যে প্ৰত্যেকজন সৰু ল'ৰা ছোৱালীয়ে, সেইকাৰণে তেওঁ সৰু ল'ৰা ছোৱালীক যে ইমান ভাল পায়, তেওঁ কৈছে যে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যলৈ জন্মগ্ৰহণ কৰে। চবৰে নিজা নিজা কিছুমান গুণ থাকে, দোষো থাকে, নিজা নিজা বৈশিষ্ট্য থাকে, আৰু সেইবোৰে তাহাঁতক কি বনায়, ইণ্ডিভিজুৱেল, বেলেগ 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 বনায় ইজনক সিজনৰ পৰা, আৰু প্ৰত্যেকজনৰে থাকে সেই বস্তুটো। তো চবেই নিজৰ ওচৰৰ পাজৰৰ পৰা সেই মানে বৈশিষ্ট্যবোৰ আহৰণ কৰে সৰুৰ পৰাই। And I inherited honesty and self-discipline from my father. আৰু তেখেতে কৈছে যে মই নিজৰ দেউতাৰ পৰা অনেষ্টি আৰু চেল্ফ ডিচিপ্লিন, অনেষ্টি মানে সত্যবাদী সাধু স্বভাৱ, যিটো তেওঁ দেউতাকৰ পৰা পাইছিল। এণ্ড চেল্ফ ডিচিপ্লিন, ডিচিপ্লিন মানে অনুশাসন, হয়নে? চেল্ফ ডিচিপ্লিন মানে নিজক অনুশাসন কৰাৰ, নিজক ডিচিপ্লিন কৰাৰ যিটো বৈশিষ্ট্য। And from my mother, I inherited faith in goodness and deep kindness, and so did my 3 brothers and sisters. আৰু মাৰ পৰা কি গ্ৰহণ কৰিছোঁ মই, মাৰ পৰা ইনহেৰিটেড ফেইথ ইন গুডনেছ, ভাল বস্তুত মানে বিশ্বাস, ভাল বস্তুৰ প্ৰতি বিশ্বাস। পৃথিৱীত ভাল বেয়া দুয়োটাই থাকে, আৰু ভালৰ প্ৰতি তেখেতৰ যিটো বিশ্বাস, সেইটো মায়েকৰ পৰাই আহিছিল তেওঁৰ তাত। আৰু ডিপ কাইণ্ডনেছ, গভীৰ দয়ালু স্বভাৱ, তেখেতৰ মানে দয়া যিটো অন্তৰত আছিল, আৰু তেখেতৰ যিটো ভাল ভাৱ আছিল মনত, ভাল দিশটোৰ প্ৰতি যিটো বিশ্বাস আছিল, এই দুটা বস্তু তেখেতে মাকৰ পৰা পাইছিল। So did my 3 brothers and sisters. আৰু মোৰ 3টা ভাই আৰু ভনীয়েও, মানে তেখেতৰ 2জন ভায়েক আছিল আৰু এজনী ভনীয়েক আছিল। তো তেখেতৰ ভায়েক আৰু ভনীয়েকেও তেখেতৰ পৰা, মানে তেখেতৰ মাক বাপেকৰ পৰা সেই একেকেইটা গুণ পাইছিল। I had 3 close friends in my childhood. এতিয়া চোৱা, তেখেতে কৈছে তেখেতৰ সৰুতে 3টা ভাল বন্ধু আছিল। ৰামানাথা শাস্ত্ৰী, ঠিক আছে, ৰামানাথা শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱ প্ৰকাশন, এই 3জন। ৰামানাথা শাস্ত্ৰী, অৰবিন্দন, শিৱ প্ৰকাশন, 3জন হিন্দু। All these boys were from orthodox Hindu Brahmin families. যথেষ্ট মানে অৰ্থডক্স, মানে একদম যিটো গঢ়া আমি কওঁ, একদম মানে যিবোৰ নীতি নিয়ম আছিল সেইবোৰ পূৰা ষ্ট্ৰিক্টলি ফ'ল' কৰিছিল। ষ্ট্ৰিক্টলি মানে তাহাঁতে অনুসৰণ কৰিছিল নিজৰ ধৰ্মক। তাহাঁত হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ আছিল। As children, none of us ever felt any difference among ourselves. So ইয়াত চোৱা, ইয়াত যিটো ধৰ্ম নিৰপেক্ষতা সেইটো দেখুওৱা হৈছে। মানে তেখেতে সৰুকালত এনেকুৱা এটা পৰিৱেশ পাইছে, তেখেতৰ যিকেইটা বন্ধু আছিল তেওঁ যদি মুছলিম আছিল, আৰু সেই সময়তে
বিংশ শতিকাত সময়ত মানুহবোৰ ধৰ্মৰ প্ৰতি কিমান বেছি আৰু সজাগ সচেতন আছিল। গতিকে এইবোৰ জাত পাতক লৈ আগতে বহুত নীতি নিয়ম আছিল। কিন্তু ইয়াত কৈছে যে যদিও তাহাঁত অৰ্থডক্স হিন্দু পৰিয়ালৰ পৰা আছিল, কিন্তু আমাৰ মাজত আমি কোনো ধৰণৰ পাৰ্থক্য বিচাৰি পোৱা নাছিলোঁ, কাৰণ আমি সেনেকৈ ডাঙৰ হৈছোঁ, একো পাৰ্থক্য পোৱা নাই। বিকজ অফ আৰ ৰিলিজিয়াছ আমাৰ ধৰ্মৰ যিটো ভিন্নতা আছিল আৰু আমাক যিটো ডাঙৰ দীঘল কৰোঁতে আমি যিটো ভিন্নতা পাইছিলোঁ, সেইটো কাৰণে আমি কেতিয়াও ইজনে আনজনৰ পৰা মানে সেই ভিন্নতাটো পোৱা নাই। মানে ধৰ্ম বেলেগ হ'লে যে আমাৰ ভাৱধাৰা বা আমাৰ মানে মেণ্টেলিটি মাইণ্ডছেটটো বেলেগ হ'ব, সেনেকুৱা নহয়। আমাৰ মাজত বহুত মিল আছিল। ইনফেক্ট ৰামানাথা শাস্ত্ৰী ৱাজ দ্য ছান অফ পাক্ষী লক্ষ্মণা শাস্ত্ৰী, দি হাই প্ৰিষ্ট অফ দি ৰামেশ্বৰম টেম্পল। আৰু ৰামানাথা শাস্ত্ৰী যিটো তেখেতৰ বন্ধু আছিল, ছান অফ পাক্ষী লক্ষ্মণা শাস্ত্ৰী, পাক্ষী লক্ষ্মণা শাস্ত্ৰীৰ পুতেক আছিল। আৰু পাক্ষী লক্ষ্মণা শাস্ত্ৰী কোন আছিল? আটাইতকৈ ডাঙৰ দ্য হাই প্ৰিষ্ট, ৰামেশ্বৰম মন্দিৰৰ যিজন ডাঙৰ পূজাৰী। তেখেতৰ ৰেপুটেশ্যন কেনেকুৱা হ'ব ভাবা, যিটো হাই প্ৰিষ্ট আছিল ৰামেশ্বৰম মন্দিৰৰ। হি টুক অভাৰ দ্য প্ৰিষ্টহুড অফ দ্য ৰামেশ্বৰম টেম্পল ফ্ৰম হিজ ফাদাৰ। আৰু এই ৰামানাথা শাস্ত্ৰীৰ পিছত ডাঙৰ হোৱাৰ পিছত সি কি কৰিলে, পূজাৰীৰ যিটো পদ দেউতাকৰ পিছতে লক্ষ্মণ শাস্ত্ৰীৰ পিছতে তেখেতে সেই পদটো লৈছিল। আৰু অৰবিন্দ কি হ'ল, অৰবিন্দন ৱেণ্ট ইন টু বিজনেছ, অৰবিন্দে বিজনেছ ষ্টাৰ্ট কৰিলে। এণ্ড শিৱ প্ৰকাশন বিকেম আ কেটাৰিং কণ্ট্ৰেক্টৰ ফৰ দ্য চাউদাৰ্ণ ৰেলৱেজ। আৰু শিৱ প্ৰকাশ হ'ল কেটাৰিং কণ্ট্ৰেক্টৰ ফৰ দি চাউদাৰ্ণ ৰেলৱেৰ কেটাৰিং কণ্ট্ৰেক্টৰ হ'ল তেওঁ। ডিউৰিং দ্য এনুৱেল Sri Sita Rama Kalyanam ceremony, our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site situated in the middle of the pond called Rama Tirtha, which was near our house. So চোৱা, তাহাঁত যদিও মুছলিম আছিল, কিন্তু প্ৰত্যেক বছৰে যে সীতা ৰামা কল্যাণম চেৰেমনি হয়, শ্ৰী সীতাৰামা কল্যাণম চেৰেমনি যিটো হিন্দু চেৰেমনি হয়, তাত আব্দুল কালাম ছাৰৰ পৰিয়ালে মাক দেউতাকহঁতে আটাইকেইটাই লগ হৈ কি কৰিছিল, নাওৰ যোগাৰ ধৰিছিল, যাতে এই যে ভগৱানৰ মূৰ্তিবোৰ যাতে তাহাঁতে লৈ যাব পাৰে নাওত উঠাই। situated in the middle of the pond, আৰু এই মন্দিৰটো ক'ত আছিল, পুখুৰীৰ মাজত আছিল, called Rama Tirtha, which was near our house. Rama Tirtha তাহাঁতৰ ঘৰৰ কাষতে ৰামা তীৰ্থ বোলে মন্দিৰটো আছিল, তালৈ লৈ গৈছিল। Events from the Ramayana and from the life of prophet were the bedtime stories my mother and grandmother would tell me. চোৱা, তাহাঁত একদমেই ৰিজিড নাছিল নিজৰ ধৰ্মক লৈ, ইমান বেছি মানে কিন্তু ধৰ্ম নিৰপেক্ষ আছিল তাহাঁত, আৰু তাহাঁতৰ মাজত ভেদাভেদটো ইমান কম আছিল। ইভেণ্টছ ফ্ৰম ৰামায়ণ শোৱাৰ টাইমত, আব্দুল কালাম ছাৰ শোৱাৰ টাইমত তেখেতক মায়েকে আৰু আইতাক আৰু মায়েকে ৰামায়ণৰ লগত জড়িত কাহিনীবোৰ শুনাইছিল শুবৰ টাইমত। One day when I was in the 5th standard at the Rameshwaram Elementary School, তেওঁ ৰামেশ্বৰম এলিমেণ্টাৰী স্কুলত পঢ়িছিল, তেতিয়া 5ম শ্ৰেণীত থাকোঁতে a new teacher came to our class. I used to wear a cap which marked me as a Muslim. So তেওঁ আমাৰ মুছলিম মানুহবোৰে কি, তোমালোকে ল'ৰাবোৰে মাথাত কেপ পিন্ধে ন, বগা, সেই কেপটো পিন্ধি যায়, আৰু সেইটোৰ পৰা গম পাই যে তেওঁ মুছলিম হয়। আৰু তেওঁ সদায় প্ৰথম বেঞ্চত বহিছিল, প্ৰথম শাৰীত বহিছিল ৰামানাথা শাস্ত্ৰীৰ লগত। কিন্তু ইয়াত কি হৈছে চাবা, এই যে নতুন শিক্ষকজন আহিছিল, তেওঁ এই বস্তুটো ভাল পোৱা নাছিল। দ্য নিউ টিচাৰ কুড নট ষ্টমাক আ হিন্দু প্ৰিষ্ট ছান চিটিং উইথ আ মুছলিম বয়। তাৰমানে তেওঁ অলপ ভেদভাৱ কৰা ধৰণৰ
মানুহ আছিল তেখেতে মানে এইটো বস্তু ভাল পোৱা নাছিল তাৰ হজম হোৱা নাছিল in accordance with our social ranking as the new teacher saw it I was asked to go and sit on the back bench আৰু কাৰণ সেই সময়ত যে তোমালোকক ক'লো সেই সময়ত আমাৰ সমাজত বহুত মানে ভেদাভেদ আৰু জাতি ধৰ্মগত মানে ভেদাভেদ আছিল আৰু মানুহৰ স্থান নিৰ্ধাৰণ কৰা আছিল যে তুমি যদি মুছলিম হয় তোমাৰ স্থান ইয়াত বৈশ্য হয় তোমাৰ স্থান ইয়াত তুমি যদি ক্ষত্ৰিয় হয় তোমাৰ স্থান ওপৰত ব্ৰাহ্মণ হয় যদি আৰু ওপৰত সেনেকুৱা আছিল তো সেই হিচাপত কি কৰিছিল তেওঁ সেই ৰেংকৰ হিচাপত স্থানৰ হিচাপত তেখেতে আব্দুল কালাম ছাৰক উঠাই নি পিছফালৰ লাইনত একদম লাষ্টত বহাই দিছিল লাষ্টৰ বেঞ্চত I felt very sad and so did Ramandha Sastry দুটাৰে বেয়া লাগিছিল he looked utterly downcast তাৰপিছত after school we went home and told our receptive parents about the incident Lakshmana Sastry summoned the teacher and in our presence told the teacher that he should not spread the poison of social inequality and communal intolerance in the minds of innocent children so Lakshmana Sastry summoned the teacher এই ঘটনাটো যায় যেতিয়া তাহাতে ঘৰত ক'লে নিজৰ মাক দেউতাকৰ আগত সো লক্ষ্মণ শাস্ত্ৰীজি একদম কঠোৰ মানে হিন্দু ধৰ্মৰ লগত হিন্দু ধৰ্মৰ তেওঁ ব্ৰাহ্মণ আছিল তেওঁ হিন্দু ধৰ্মক ইমান মানে সিৰিয়াসলি লৈছিল তাৰ নিয়মবোৰ কিন্তু তেওঁ যদিও অৰ্থডক্স আছিল তেখেতে নিজে গৈ ডক্টৰজনক শিক্ষকজনক কৈছিল নিজে গৈ শিক্ষকজনক কৈছিল যে চোৱা তুমি এটো ভাল কাম কৰা নাই এটো এটা বিখৰ নিচিনা বস্তু ঠিক আছে ইটস লাইক আ পয়জন যেটোৱে সমাজত অসমতা আৰু সাম্প্ৰদায়িক ভেদাভেদৰ সৃষ্টি কৰে অসাম্প্ৰদায়িকতা আৰু সামাজিক অসন্তুলনৰ সৃষ্টি কৰে মানুহৰ মাজত অসমতা সৃষ্টি কৰে সমতা নোহোৱা কৰি দিয়ে আৰু এইবোৰ বস্তু তুমি ইনোসেন্ট চিলড্ৰেন মানে এই লৰা ছোৱালীবোৰ যিবোৰে এইবোৰ বস্তু একো বুজি নাপায় তাহাঁতৰ মাজত এই বিষটো হুমাই নিদিবা Not only did the teacher regret his behavior but the strong sense of conviction Lakshman Sastry conveyed ultimately reformed the young teacher আৰু শিক্ষকজনে নিজৰ ভুল বুজি পালে আৰু তেখেতে মানে নিজৰ ভুলটো মানিও ললে আৰু তেওঁ চেঞ্জও হ'ল সাকে তাৰপিছত On the whole, the small society of Rameshwaram was very rigid in terms of segregation of different social groups. However, my science teacher, Siva Subramania Iyer, though an orthodox Brahmin with a very conservative wife, was something of a rebel. Hey homoyot, যদিও সমাজত এইবোৰ বস্তুক লৈ বহুত বেছি ধৰা বান্ধা নিয়ম আছিল এই ধৰ্মপাতিক লৈ ধৰ্ম সম্প্ৰদায়ক লৈ কিন্তু তেখেতৰ সায়েন্সৰ যিগৰাকী শিক্ষক আছিল তেওঁ অলপমান বেলেগ আছিল তেওঁৰ নাম কি শিৱা সুব্ৰমণিয়া আয়াৰ যদিও তেওঁ অৰ্থডক্স ব্ৰাহ্মণ আছিল বামুণ আছিল তেওঁ কিন্তু একদমেই বেলেগ আছিল ৰেবেলিয়াছ টাইপৰ আছিল মানে মই সমাজৰ এইবোৰ বস্তু নামানো আৰু মোক কোনে মনাব নোৱাৰে এইবোৰ বস্তু ৰেবেল আছিল তেওঁ মানে যদিও তেওঁৰ ঘুনিয়েক একদম কনজাৰভেটিভ আছিল একদম মানে কনজাৰভেটিভ কোনবোৰ কয় যিবোৰ মানুহে মানে একদম নিজৰ পুৰণা নীতি নিয়মবোৰ ধাৰণা বিশ্বাস এইবোৰ এৰি দিব নোখোজে যিমানে সমাজক ক্ষতিৰ নকৰক কিয় এইবোৰ বস্তু এৰি দিব নোখোজে মানে সো তেওঁৰ ঘনিয়েক বহুত কনজাৰভেটিভ আছিল কিন্তু সুব্ৰমণিয়া আয়াৰ শিৱা সুব্ৰমণিয়া আয়াৰ তেখেত কিন্তু বেলেগ আছিল he did his best to break social barriers তেওঁ সমাজৰ এই যিবোৰ ভাগ বতৰা আছিল এইবোৰ ভাঙাৰ চেষ্টা কৰিছিল আৰু তেওঁ কৈছিল যে কালাম I want you to develop so that you are on par with the highly educated people of the big cities so তেওঁ আব্দুল কালামক কৈছিল কালাম ছাৰে এইটো মনত ৰাখিছে আৰু তেওঁ কৈছে নিজৰ বায়োগ্ৰাফিত অটোবায়োগ্ৰাফিত লিখিছে যে সেই শিক্ষকজনে মোক কৈছিল কালাম মই বিচাৰো যে তুমি শিক্ষা গ্ৰহণ কৰি মানে ইমানেই যাতে তুমি মানে যোগ্য হৈ যোৱা যে তুমি সমাজৰ যিবোৰ উচ্চ শিক্ষিত যিবোৰ মানুহ আছে তাহাঁতৰ লগত উঠা বহা কৰিব পাৰা One day he invited me to his home for a meal আৰু তেওঁ আনকি আমাৰ এতিয়াও সমাজত আছে যে মুছলিম মানুহক
একেখন থালিত খাব নিদিয়ে মানে হিন্দুৰ কাৰণে যিখন থালি মুছলিম মানুহৰ কাৰণে এখন থালি নাথাকে কিন্তু ইয়াত আৰু কিন্তু সেই সময়তে চোৱা তেওঁ আব্দুল কালামক নিজৰ ঘৰত মাতি কিনে ভাত খুৱাইছিল হিজ ৱাইফ ৱাজ হৰিফাইড ঘনীয়েকৰ মানে একদম খং উঠিছিল এইটো বস্তু দেখি তেওঁ ভয়ভীত হৈ গৈছিল যে এইটো কি কাৰবাৰ কাৰণ মুছলিম ল'ৰাজনক ঘৰত মাতি ব্ৰাহ্মণ এজনে ভাত খুৱাইছে গতিকে এইটোতো তেখেতৰ পাকঘৰটো লেতেৰা কৰাৰ নিচিনা হ'ল চ' তেওঁ চক খাই গৈছিল এইটো কি কৰিছে তেওঁ শ্বি ৰিফিউজ টু চাৰ্ভ তেওঁ মানে মানা কৰি দিছিল যে মই এইটো কাম কৰিব নোৱাৰোঁ এতিয়া সুব্ৰমণিয়া আয়াৰে তেওঁ হি ৱাজ নট পাৰ্টিউবাৰ্ড নৰ ডিড হি গেট এংগ্ৰি উইথ হিজ ৱাইফ তেওঁ মানে নিজৰ ঘনীয়েকৰ ওপৰত খং কৰা নাছিল কিন্তু তেওঁৰ জাগাত তেওঁ কি কৰিছিল নিজৰ ঘনীয়েকৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে তেওঁ কি কৰিছিল হি চাৰ্ভড উইথ হিজ অ'ন হেণ্ডছ তেওঁ নিজৰ হাতেৰে আব্দুল কালাম ছাৰক নিজৰ হাতেৰে তেওঁ খানা দিছিল পাতত আৰু তেওঁৰ কাষতেই বহি ভাত খাইছিল হিজ ৱাইফ ৱাটচেছ ফ্ৰম বিহাইণ্ড দ্য কিচেন ড'ৰ and wondered whether she had observed any difference in the way I ate rice, drank water or cleaned the floor. তো মানে বিশ্বাস কৰিছিল যে আমি যদি ব্ৰাহ্মণ এজনে ইমান মানে কট্টৰ ব্ৰাহ্মণ এজনে যদি হিন্দু হৈ যদি তেখেতে যদি মুছলিম মানুহ এজনৰ লগত খায় তেখেতৰ কি হ'ব পাৰে কিবা বেমাৰ পাতি হ'ব পাৰে আৰু তেখেতৰ চাপ লাগিব পাৰে তো ঘনীয়াকে মানে কি কৰিছিল পাকঘৰৰ পৰাই থিয় হৈ দূৰৰ পৰাই লক্ষ্য কৰি আছিল যে গিৰিয়েকৰ কিবা হোৱা নাইতো গিৰিয়েকে ঠিকমতে খাই আছেতো পানী ঠিকমতে খাইছেতো সেইবোৰ চব চাই আছিল when I was leaving his house Iyer invited me to join him for dinner again আৰু নেক্সট আকৌ তেখেতক আহিবলৈ শিৱ সুব্ৰমণিয়া আয়াৰ তেখেতৰ শিক্ষকে তেখেতক কৈছিল চ' তেতিয়া অলপ আব্দুল কালাম ছাৰে মানে যাবলৈ অলপ কুণ্ঠাবোধ কৰিছিল কাৰণ ঘনীয়েকৰ ব্যৱহাৰটো দেখিলে ন তেওঁ মানে যাবৰ কাৰণে অলপ মানে খোজা নাছিল নেক্সট টাইমৰ কাৰণে কিন্তু তেতিয়া মানে সেই বস্তুটো দেখি তেওঁৰ শিক্ষকে তেওঁক কৈছিল যে once you decide to change the system such problems have to be confronted তুমি যদি চিষ্টেমক চেঞ্জ কৰিব বিচাৰা তুমি যদি সঁচাকৈ কিবা এটা চেঞ্জ কৰিব বিচাৰা চিষ্টেমক যদি চেঞ্জ কৰিব বিচাৰা তেনেহ'লে তুমি এইবোৰ সমস্যা এনেও সন্মুখীন হ'বই লাগিব এইবোৰ সমস্যা দেখিবাই আৰু সমাজত যিবোৰ মানুহে ভাল কামৰ কাৰণে কিছুমান বস্তু চেঞ্জ কৰিব বিচাৰে তাহাঁতৰ এনেও এইবোৰ সমস্যা আহে চ' নেক্সট টাইম যেতিয়া তেওঁ গ'ল এটা বহুত ডাঙৰ চেঞ্জ দেখিছে তেওঁ সেই চেঞ্জটো হৈছে যে তেওঁৰ শিক্ষকৰ ঘনীয়েকে তেওঁক নেক্সট টাইম খাবলৈ যাওঁতে পাকঘৰৰ ভিতৰত লৈ গৈ নিজ হাতেৰে তেখেতক খাদ্য যোগান ধৰিছিল ঠিক আছে দেন এনেকৈ মানে লাহে লাহে বস্তুবোৰ চেঞ্জ হয় এজন দুজনকৈ তুমি সমাজত বস্তুবোৰ লগ চেঞ্জ কৰিব নোৱাৰা কিন্তু এজন মানুহক চেঞ্জ কৰিলা তেওঁৰ কাষৰ মানুহজন চেঞ্জ হ'ল সেনেকৈ মানুহৰ মাজত এইবোৰ বস্তু চেঞ্জ হৈ এটা নতুন পৰিৱৰ্তন হৈ এটা নতুন চিষ্টেমৰ সৃষ্টি হ'ব এইটোৱে হৈছিল ঘনীয়েকৰ লগতো দেন দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ৱাজ অ'ভাৰ এণ্ড ইণ্ডিয়ানছ ফ্ৰীডম ৱাজ ইমিনেণ্ট তাৰপিছত ছেকেণ্ড ৱৰ্ল্ড ৱাৰ শেষ হ'ল আৰু ইণ্ডিয়া ফ্ৰীডম পালে ইণ্ডিয়ানছ উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়াই ফ্ৰীডম পালে স্বাধীনতা পালে আৰু এইটো কোনে কৈছিল ইণ্ডিয়া উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়া ভাৰতীয়ই তেওঁলোকৰ নিজৰ ভাৰত বনাব আৰু এইটো গান্ধীজীয়ে কৈছিল এইটো সুধিব পাৰে তেখেতে কি কৰিছিল আই আস্কড মাই ফাদাৰ ফৰ পাৰ্মিশ্যন টু লিভ ৰামেশ্বৰম তেখেতে কি কৰিলে পিছত তেওঁ ডাঙৰ হ'ল তেওঁ মানে দেউতাকৰ পৰা পাৰ্মিশ্যন ল'লে যে মই ৰামেশ্বৰম এৰি শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ৰামানাথপুৰমত যাব বিচাৰিছোঁ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত শিক্ষা গ্ৰহণ কৰিব যাব বিচাৰিছোঁ ৰামানাথপুৰমত দেউতাকে ক'লে আবুল আই ন' ইউ হেভ টু গ' আৱে টু গ্ৰ' ডাজ দ্য চিগাল নট ফ্লাই এক্ৰছ দ্য ছান alone and without a nest চোৱা ইমান ভাল কথা এটা কৈছে দেউতাকে আবুল মই জানো যে তুমি যদি গ্ৰ' কৰিব বিচাৰা তুমি যদি জীৱনত কিবা এটা হ'ব বিচাৰা তুমি ইয়াৰ পৰা ওলাই যাবই লাগিব ডাজ দ্য চিগাল নট ফ্লাই এক্ৰছ দ্য ছান এই যে চিগালবোৰ যে থাকে এইটো চৰাই এটা সাগৰৰ ওপৰত যিবোৰ উৰে
চিগাল বুলি কয় তাহাঁতক সেই চিগাল চৰাইবোৰে তাহাঁতে চৰাইৰ ঘৰ আছে যিটো নেষ্ট সেই চৰাইৰ ঘৰটো এৰি তাহাঁতেও জানো অকলে এই ৰ'দত ঘূৰি নুফুৰে She quoted Khalil Gibran to my hesitant mother আৰু তেওঁ মানে খালিল গিব্ৰানে লিখা বা খালিল গিব্ৰানে কোৱা কথা এটা তেখেতে মায়েকক কৈছিল কাৰণ মাকে মানে আব্দুল কালাম ছাৰৰ মাকে তেওঁক পঠাব খোজা নাছিল তো মানে দেউতাকে তেতিয়া খালিল গিব্ৰানৰ কথা এটা ৰেফাৰেন্স এটা আনি মাকক কৈছিল যে your children are not your children they are the sons and daughters of life's longing for itself they come through you but not from you you may give them your love but not your thoughts for they have their own thoughts so এনেকুৱা ইমান জ্ঞানী ইমান মানে দূৰদৰ্শী আৰু ইমান তেখেতৰ এটা উইজডম আছিল যে তেখেতে শিক্ষা দীক্ষা গ্ৰহণ কৰে কিন্তু ইমান ভাল কথা এটা জানে তেখেতে কি কৈছে your children are not your children তোমাৰ ল'ৰা ছোৱালী তোমাৰ নহয় তাহাঁত হৈছে নিজৰ জীৱনত তাহাঁতে যিটো কৰিব বিচাৰে সেইটো তুমি তাহাঁতক কৰিব দিব লাগিব কাৰণ তাহাঁতৰ জীৱনটো তাহাঁতে নিজে নিজৰ ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীবোৰৰ জীৱনবোৰ তাহাঁতৰ নিজৰ আৰু দে কাম থ্ৰু ইউ বাট নট ফ্ৰম ইউ তাহাঁতে তোমাৰ জৰিয়তেহে আহিছে এইখন পৃথিৱীত তোমাৰ পৰা অহা নাই তোমাৰ জৰিয়তে তাহাঁতে এখন পৃথিৱীত আহিছে তোমাৰ পৰা অহা নাই ইউ মে গিভ দেম ইয়ৰ লাভ তোমাৰ জৰিয়তে তাহাঁত এই পৃথিৱীত আহিছে কাৰণে তুমি তাহাঁতক মৰম কৰিব পাৰা ঠিক আছে কিন্তু তুমি তাহাঁতক মৰম দিব পাৰা কিন্তু তুমি নিজৰ ভাৱধাৰা তুমি কি ভাবা সেইটো বস্তু তুমি নিজৰ ল'ৰা ছোৱালীৰ ওপৰত ফ'ৰ্চ কৰিব নোৱাৰা তাহাঁতৰ জীৱনটো তাহাঁতৰ নিজৰ তাহাঁতৰ যিটো ভাৱধাৰা সেইটো তাহাঁতৰ নিজৰ বস্তু কাৰণ তাহাঁত তোমাৰ পৰা অহা নাই তাহাঁতৰ নিজস্বতা আছে আৰু নিজস্বতাটো তুমি তাহাঁতক এৰি দিব লাগিব তো এইখিনি কথাই কৈ তেখেতে ষ্টৰিটো শেষ কৰিছে আৰু এইটো এপিজে আব্দুল কালাম ছাৰে এইটো লিখিছিল তেখেতৰ কিতাপত উইংছ অফ ফায়াৰ এইটো লাগিব পাৰে পৰীক্ষাত সুধিব তোমালোকক খাটাং সুধিব এইটো উইংছ অফ ফায়াৰৰ পৰা এইটো এটা উঠোৱা হৈছে এই যিটো কাহিনী মাই চাইল্ডহুড এই কাহিনীটো তেখেতৰ আত্মজীৱনী উইংছ অফ ফায়াৰৰ পৰা তুলি দিয়া হৈছে উইংছ অফ ফায়াৰ জীৱনী হয় তেখেতে অকল নিজৰ সৰুকালৰ ঘটনাই কোৱা নাই তেখেতে দেখাইছে যে সেই সময়ত সমাজখন কেনেকুৱা আছিল ধৰ্মৰ ক্ষেত্ৰত সম্প্ৰদায়ৰ ক্ষেত্ৰত এইবোৰ বস্তু দেখাইছিল আৰু কেনেকৈ মানুহৰ মানে ইয়াৰ এটা বহুত ডাঙৰ তেখেতে ভাৱধাৰা এটা আইডিঅ'লজি এটা দেখাইছে লাষ্টত আৰু তেখেতে দেখাইছে তেখেতৰ মাক বাপেক কিমান মানে হাই উইজডমৰ মানুহ আছিল কিমান জানা আৰু কিমান ভাল মানুহ আছিল দয়ালু মানুহ আছিল আৰু সেই বস্তুটোৱে আমাক কি জীৱনত লাগে ইমান ভাল মাক দেউতাক কাৰণেহে এপিজে আব্দুল কালাম ছাৰৰ নিচিনা মানুহ জন্ম হৈছে হি ইজ বিল্ড এজ আ গ্ৰেট লিডাৰ বিকজ অফ দেয়াৰ পেৰেণ্টছ ঠিক আছে বাকী তোমালোকৰ এই যে ইয়াতে দেখাইছে এইটো চোৱা এখন মেপ আৰু এই মেপত দেখাইছে চেন্নাই এইটো মাদ্ৰাজ এই চেন্নাইতে আছে ৰামনাথপুৰম এইটো ৰামনাথপুৰম ঠিক আছে এইখিনিত আছে ৰামনাথপুৰম এইটো তামিলনাডু হয় তো তেখেত চেন্নাইত আছিল আৰু তেখেতে ক'ত গ'ল ইয়াৰ পৰা ৰামনাথপুৰমত গ'ল ঠিক আছে বাকী তোমালোকৰ যিবোৰ ইয়াত কুৱেশ্যন আছে এই কুৱেশ্যনবোৰ পিছত ডিছকাছ কৰিম নেক্সট ভিডিঅ'ত তো নেক্সট ভিডিঅ'টো পাবৰ কাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা